উইপুকৰ ইমানেই উৎপাত, উইপুক প্ৰতিৰোধ কৰিবৰ কাৰণে ৩,৮৫,৪,৪৫২ টকা খৰচ কৰিব লগা হ'ল চৰকাৰে। আৰু এই টকা খৰচ কৰিছে অসম বিধানসভাৰ নতুন বিধানসভা যি ভৱন, এই ভৱনটোত যাতে উইপুকে কোনো নষ্ট কৰিব নোৱাৰে, উইপুক প্ৰতিৰোধ কৰিবৰ কাৰণে ৩,৮৫,৪,৪৫২ টকা খৰচ কৰিছে। আৰু যেতিয়া অধ্যক্ষৰ আসনত আছিলে বিশ্বজিৎ দৈমাৰী, এতিয়া কথাবোৰ ওলাই পৰিছে। এই কথাবোৰ আগত একো ওলোৱা নাছিলে, এতিয়া পুৰা কথা জল পট ওলাইছে। বিদেশ ভ্ৰমণ কৰিছিলে, ইমানবাৰ বিদেশ ভ্ৰমণ কৰিলে। এতিয়া প্ৰশ্ন হয়, এই টকা পইচাবোৰ কাৰ? সাধাৰণ জনতাই মূৰৰ ঘাম মাটিত পেলাই দৈনন্দিন হাজিৰা কৰা পইচাৰে কিবা এটা বস্তু ক্ৰয় কৰে, বিভিন্ন ধৰণৰ সামগ্ৰী ক্ৰয় কৰে, তাৰ পৰা পোৱা পইচাৰে বা আমাৰ প্ৰতিজন ব্যক্তিৰ পৰা আমি যিমান কষ্ট কৰোঁ তাৰ পৰা যোৱা পইচাৰে, দৰমহা তাৰ পৰা যোৱা পইচাৰে এই ৰজা সদৃশ জীৱন লাভ কৰি থকা এইসকল নেতাই এতিয়া আমি দেখিছো যি ধৰণে আচলতে ৰাইজৰ টকাৰে তেওঁলোকে জীৱন ৰজাৰ দৰে জীৱন নিৰ্বাহ কৰিছে, কিন্তু তেওঁলোকৰ এতিয়া দুৰ্নীতিবোৰ একোটাকৈ স্পষ্ট হোৱাৰ পাছত এনেকুৱা এখন ছবি ফুটি উঠিছে যে আমাৰ অসমত ইমানেই ভাল ভাল মানুহবোৰ আছে যিসকলে ইমান ভাল ভাল কথা কয়, মানুহৰ আগত ইমান ডাঙৰ ডাঙৰ মন্তব্য দিয়ে, তেওঁলোকে যেন একে ছাটতে গোটেই সমাজ পৰিৱৰ্তন কৰি পেলাব, সকলো ফালে কেৱল পৰিৱৰ্তনে কৰিব। কিন্তু তাৰ পাছত আমি দেখিছো দুৰ্নীতিৰে লুটুৰি পুটুৰি খাইছে, চাৰিওফালে দুৰ্নীতি। এতিয়া যিবোৰ কথা ওলাইছে সচিবালয়ত যি ধৰণে এতিয়া চাকৰি প্ৰদান কৰাৰ কথা ওলাইছে, এই কথাবোৰ এতিয়া চাৰিওফালে যদি দুৰ্নীতি হয় আৰু উইপুকৰ নামত যদি ৩,৮৫,৪,৪৫২ টকা খৰচ কৰি দিছে, তেনেহলে আপোনালোকে ভাবক এই টকাটো মই তাত খৰচ কৰিছে বুলি নাভাবো, খৰচ কৰিছে বুলি দেখুওৱা হৈছে। টকা কাৰ পকেটত সোমাইছে নাজানো, কিন্তু এনেকুৱা হৈ গৈছে যি এটা পৰিৱৰ্তন বিচাৰি ৰাইজে আচলতে ভোট প্ৰদান কৰিছিলে, চৰকাৰ আনিছিলে, এই চৰকাৰত থকা একাংশ ব্যক্তিৰ এনেধৰণৰ চিন্তাধাৰণাই কিন্তু আমাৰ সমাজ ব্যৱস্থাত ব্যাপক প্ৰভাৱ পেলাইছে। আৰু এতিয়া ৰাইজৰ আস্থা নোহোৱা হ'ব এনেকৈ হলে। এই কথাবোৰ এতিয়া তেওঁলোকে কি ভাবিছে বুজি পোৱা নাই। কিন্তু আমি পূৰ্বতে মাজতেও কিছুমান কথা ওলাইছিলে যে বিশ্বজিৎ দৈমাৰীয়ে যিটো ঘৰত থাকে সেই ঘৰটোত প্ৰায় ২০টাতকৈ অধিক AC লাগি আছে বুলি মাজতে বাতৰি ওলাইছিলে। অৰ্থাৎ জনপ্ৰতিনিধি কোনটো লেভেলৰ পৰা গৈছিলে, তেওঁতো একেবাৰে গ্ৰাছ লেভেলৰ পৰা গৈছিলে। তেওঁ গ্ৰাছ লেভেলৰ পৰা এতিয়া ইমানখিনি তেওঁ অধ্যক্ষৰ দৰে পদবী পালে। কিন্তু ইমান ওপৰলৈ যোৱাৰ পাছত সাধাৰণ জনতাৰ যিসমূহ সমস্যা, এই সমস্যাবোৰ সমস্যা হৈয়ে আছে। আৰু তেওঁ ইমান সাধাৰণ জনতাৰ টকাৰে তেওঁ এতিয়া লাভ বিলাহ জীৱন কটাইছে, তাত আমি কবলৈ নাযাওঁ, তেওঁ সেইটো ভাগ্য আৰু তেওঁ নেতা হিচাপে এইখিনি সুবিধা পাইছে। কিন্তু তেওঁ এই কাৰ্যকালত কি কি সমস্যা সমাধান কৰিলে, কেনেধৰণৰ সমস্যা সমাধান হ'ল, অসমৰ কি কি সমস্যা সমাধান হ'ল, কি কি নাম থকা কাম কৰি গ'ল, এইখিনিওতো ৰাইজে প্ৰশ্ন কৰিব। আমাৰ প্ৰশ্নবোৰ এনেকুৱা ধৰণৰ, এতিয়া দুৰ্নীতিবোৰ ওলাই পৰিছে। যেতিয়া তেওঁ অধ্যক্ষ হৈ আছিলে, এজন অধ্যক্ষ হৈ তেওঁ এইবোৰ কাম কিয় কৰিলে, এইবোৰ এতিয়া ৰাইজৰ প্ৰশ্ন। আৰু যি দুৰ্নীতিৰ কথা বা যিবোৰ কথা ওলাইছে, এইখিনি প্ৰশ্ন আপোনাক কৰিবই, কাৰণ আপুনি কাৰ্যকালত যিবোৰ কাম কৰিলে এই কামৰ উত্তৰটো দিবই লাগিব। কাৰণ এইবোৰ আপোনাৰ ব্যক্তিগত নিজৰ পইচা বা আপোনাৰ পইচা, তেতিয়া আমাৰ ক'বলগীয়া নাই। কিন্তু এইবোৰ ৰাজহুৱা স্বাৰ্থত ৰাইজৰ পইচাৰ যদি ঠিক নহয়, ৰাইজৰ পইচা যদি সুবিচাৰ ৰাইজে বিচাৰিব ন ক'ত কি হৈ গৈছে। এতিয়াতো কিমান প্ৰশ্ন উঠিছে ৰাইজৰ, এই প্ৰশ্নবোৰ উত্তৰ এতিয়া দিব কেনেকৈ। কিন্তু আটাইতকৈ আচৰিত কথা এইটোৱে হৈছে, এই নতুন ভৱনটোত, বিধানসভাৰ যি নতুন ভৱনটোত উইপুক মাৰিবৰ কাৰণে ৩,৮৫,৪,৪৫২ টকা, এইটো শুনি কিবা আচৰিত লাগিছে, মানে আচহুৱা লাগিছে। ইমান উইপুক আছিলে নে, মানে গুৱাহাটীখনৰ গোটেই উইপুকবোৰ তাতে গোট খাই আছিলে নেকি, এনেকুৱা এটা অনুভৱ হৈছে। আপোনালোকে এই ক্ষেত্ৰত কি ভাবে কমেন্ট যোগে জনাব বুলি আশা কৰিছো। কিন্তু যি নহওক, আমি এই নেতাবোৰ এনেকুৱা হোৱাটো আমি কেতিয়াও নিবিচাৰো। কিন্তু নেতা যদি এনেকুৱা হয় আৰু কি হব ৰাজ্য, এইটো ভাবিয়ে আচলতে হাঁহি উঠিছে, দুখো লাগিছে।